গুড মৰ্নিং বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰিৰ কাৰণে মন্দিৰত এখন শৰাই দি থৈ আহোঁ। শিৱ মন্দিৰ আমাৰ ইয়াতে আছে, বিশেষ একো পূজা নহয়। আজি কিবা মানে যিঘৰ মানে মন্দিৰ পূজাৰীটো কিবা অলপ মানে অসুবিধা কাৰণে ডাঙৰকৈ পূজা নকৰে, মানে এনেই আৰু শৰাইখন দি থৈ আহোঁ বুলি ভাবিছোঁ। ৰাতিপুৱা উঠি তাৰপিছত ঘৰ চোতাল কাঠি এইবিলাক মুচি উঠি এতিয়া গা ধুই আজৰি হ'লে মাত্ৰ তাৰপিছত এতিয়া ৰেডি হৈ শৰাই লৈ যাওঁ। শৰাই যোগাৰ কৰিলোঁ, তাৰপিছত বাকী চাই থাকোঁ আৰু ভিডিঅ'টো। আধা ওলাই কৰি হৈ গ'ল, এতিয়া বাকী অলপমান মুঠটো শুনিয়ে লওঁ। ৰখি আছে মোক মানে তেনি কৰি মই ভৰাম তাত থৈছোন তাই। এতিয়া যাওঁ, মানে বহুত জল্দি হৈ গৈছে আজি, দেৰি হৈছে। সিহঁতে ৰখি আমনি পাই গৈছে মোক। আজৰি এটা ফুট লগাই লওঁ, বাকী আৰু চাই থাকক ভিডিঅ'টো। এয়া আমি মন্দিৰত যাব আহি আছো। শিৱ পূজা খাবা? আমাৰ শিৱ মন্দিৰ আমি মন্দিৰত আছো। মন্দিৰটো চাগে বহুত দিন পূজা চূজা দিয়া নাই, ইয়াতে লেতেৰা হৈ আছে। চাফা কৰি চাই আছে ধুনীয়াকৈ। হেল্পাৰ কেমেৰামেন আৰু আমি চাই আছে। তাৰপিছত চাই থাকক ভিডিঅ'টো। বাকী আজি পূজা বুলি মানে এটা মানুহ বহুত মিছ কৰিছোঁ, মানে ভণ্টি, আমাৰ খুৰাহঁতৰ ভণ্টি। তাৰ লগত প্ৰত্যেকবাৰে শিৱ পূজা শিৱ মন্দিৰত আহোঁ, শৰাই চৰাই লৈ। তাই আজি ইণ্টাৰভিউত গৈছে ওদালগুৰি। তাৰপিছত ৰানিং ভাল হৈছে বাৰু, বাকী কি হয় নাজানো আৰু। তাৰপিছত তাইৰ নাই আৰু, সেইকাৰণে এবাৰ খুৰীহঁতৰ লগত। আপদুদ্ধাস্তুতম নমস্তে শৰণ্য হৃদে হানুকম্পে নমস্তে জগদ্ধাপিকে বিশ্বৰূপে নমস্তে জগদন্ত পদাৰবিন্দে নমস্তে জগত্ৰাণিত্ৰাহি ৰোগে নমস্তে জগচিন্তমান স্বৰূপে নমস্তে মহাযোগিনী জ্ঞানৰূপে নমস্তে হৰানন্দ নন্দ স্বৰূপে নমস্তে জগত্ৰাণিত্ৰাহি ৰোগে অনাথস্য দীনেশ্য তৃষ্ণাতুৰস্য ভয়াতুস্য ভীতেশ্য বন্ধাহস্য